কি খবৰ স্বাগতম জনাইছোঁ বৰোদা চেনেললৈ আৰম্ভ কৰিবলৈ লৈছোঁ নতুন এটা ভিডিঅ' ৰাতিপুৱা খোৱা বোৱা উঠি গ'লোঁ ডিউটিৰ পৰা আহিলোঁ আহি পেলাই অকণমান বহিছোঁ কষ্ট হয় বহুত ঘৰলৈ যাম বুলি ভাবিছোঁ আচলতে আমাৰ মিডিল ক্লাছ ফেমিলিৰ ল'ৰাবিলাকে এইটো কথা বেছি ভালকৈ বুজি পাব যে নিজৰ ঘৰখনৰ কথা ভাবি নিজৰ ঘৰখন বনাবলৈও নিজৰ ঘৰখনৰ পৰা বহুত দূৰত থাকিব লাগে বহুত কষ্টৰ সন্মুখীন হ'ব লগা হয় বহুত সমস্যাৰ সন্মুখীন হ'ব লগা হয় কিছুমান সপোন থাকে যাক পূৰণ কৰিবলৈ হ'লে বহুত দিন ৰাতি বহুত পৰিশ্ৰম কৰিব লগা হয় পুৱাৰ পৰা উঠি চাহকাপ খালে নাখালে নাই ডিউটিলৈ যাব লগা হয় 1টা বজাত লাঞ্চ টাইম আকৌ 2টা বজাৰ পৰা কামত লাগিব লগা হয় 5টা বজালৈকে বুজি পোৱা যায় ধৰক যোনবিলাকে ঘৰৰ অলপ অৱস্থা পাতি ভাল বাহিৰত আনাতে চলি আছে তেওঁলোকে বুজি নাপাব যে বাহিৰত থকাৰ কষ্ট দিছে কিন্তু যিবিলাক মোৰ নিচিনা যিবিলাক মিডিল ক্লাছ ফেমিলিৰ মানুহ হয় নিজৰ মা দেউতাৰ পৰা দূৰত থাকিব লগা হয় নিজৰ বন্ধু বৰ্গৰ পৰা দূৰত থাকিব লগা হয় নিজৰ প্ৰেম ভাল পোৱা এক্সাৰচাইজ সকলোৰে পৰা দূৰত থাকিব লগা হয় যেতিয়া অনুভৱ কৰা হয় যে কষ্ট আচলতে কি ৰাতি শুই পেলাই ৰাতিপুৱা টোপনি নাভাঙে এলাৰ্ম বাজি থাকে ডিউটিলৈ যাব লগা হয় তাৰ ওপৰত ভাত বনাব লগা হয় নিজৰ কাপোৰ কানিৰ পৰা ধৰি এইটো যে সকলো কামখিনি নিজেই কৰিব লগা কাৰণ ঘৰত থাকিলে সেইটো নহয় ঘৰত মায়ে কৰি দিয়ে বা কাৰোবাৰ বাইদেউ ভণ্টি আছে কৰি দিয়ে বা কোনোবা বিবাহিত হ'লে পত্নীয়ে কৰি দিয়ে কিন্তু বাহিৰত যেতিয়া অহা যায় তেতিয়া সকলোখিনি নিজেই কৰিব লগা হয় কাপোৰ ধোৱা নিজৰ ভাত বনোৱা নিজৰ ৰুম ঝাৰু মৰাৰ পৰা ধৰি এইটো জেদ সকলোখিনি নিজৰে সকলো নিজেই কৰিব লাগে গতিকে সেই ল'ৰাজনে বুজি পায় আচলতে জীৱনটো কি সেইজন মানুহে বুজি পায় পৰিশ্ৰম কি সেইজন মানুহে বুজি পায় যে 12 ঘণ্টা ডিউটি কৰি আহি আকৌ ৰুমত ভাত সাজ বনাই খোৱা বুলি ক'লে সেই ল'ৰাজনে বুজি পায় যে জীৱন কি কষ্ট কি টকা কি সেই মানুহজনে বেছি ভালকৈ বুজি পায় গতিকে হয় মানুহে কিছুমানে বহুত বেয়াকৈ কয় কিছুমানে বহুত হেৰিকৈ কয় কিন্তু অৰিজিনেল সত্যটো সেইটোৱেই যে নিজৰ ঘৰখনৰ সুখৰ কাৰণে নিজৰ সপোনবিলাক ছাকচেছ কৰিবৰ কাৰণে মানুহে বিদেশলৈ আহে আৰু বিদেশত আহি পেলাই নানান সমস্যাৰ সন্মুখীন হ'ব লগা ঠিক তেনেকুৱা ধৰণৰ এতিয়া কামৰ মাজত যদি কেতিয়াবা ক'ৰবাত আঘাত পোৱা যায় দুখ পোৱা যায় তেতিয়াতো না কোম্পানীৰ ফালৰ পৰা কিবা হেৰি থাকে নাই সকলো নিজৰ সকলোখিনি নিজে কৰিব লাগিব আপুনি যদি 10 দিনো বহি আছে ৰুমত কষ্ট পাই পেলাই সেইটো মালিকৰ মতলব নাই বা কোম্পানীৰ পৰা কোনো মতলব নাই সেইটো আপোনাৰ নিজৰ 10 দিন ছুটি কৰা সেইটো পইচাও নাপায় যিটো মেডিকেল খৰচা কৰিব সেইটোও নাপায় গতিকে সেই সময়খিনিত অনুভৱ কৰা যায় যে কষ্ট আচলতে কি টকাই মানুহক কি কৰিব নোৱাৰে সেই সময়খিনি বুজি পোৱা যায় মাছ আনিবলৈ যাওঁ সাগৰীয়া মাছ খাই ভাল নালাগে তথাপিও খাওঁ আৰু চন্দা লোকে আমাৰ তাত যোনটো চন্দা বুলি কয় ৰূপচন্দা নে চন্দা হয় কিবা এটা সেইটো খায় কিন্তু চন্দা মাছটো ইমান সোৱাদ নালাগে তাৰ কাৰণে এই সাগৰৰ মাছটোকে খাওঁ কিন্তু কিবা খেৰলা আমাৰ তাৰ যিটো মাছৰ যিটো টেষ্টি ইয়াত নাই টেষ্টি বলকচোন কি মাছ আছে চাওঁ এইটো আইলা বুলি কয় এই কেঁকুৰা সাগৰৰ কেঁকুৰা और इसका कितना है अंकल ये कितना है तो 260 टका तो एक पीस कितना हो रहेगा एक पीस में कितना हो रहेगा हाँ 80 टका बोले वो काट करके दीजिए ये तो सालानी रोहू किंतु इमान स्वाद न होगा इसका नाम क्या है सुमैया ये मट्टी वो आला और वो वाला महंगा और इसको क्या बोलते हैं ककड़ा
মাছ এইটো মাছ কোনোজনীয়ে খাই পোৱা নাই, এইটো কাৰণে এইটো লৈছোঁ এটা। আমাৰ ৰুমৰ তলতে হয় এইখন মাছৰ দোকান। তেখেতে ভাল ধেমালি জমনি কৰি থাকে। এতিয়া মাছটো বনোৱাহে কথা আৰু মাছটো বনামগৈ, ময়ে বনাম। কেনেকুৱা হয় আপোনালোকক দেখাম বাৰু। মাছটো খাই পোৱা নাই মই কেতিয়াও এইটো মাছ, কিন্তু সাগৰৰ মাছ মই একদম ভালেই নাপাওঁ, কিন্তু মাছটো খাবলৈ মন যায়। আমাৰ অসমৰ মাছ বহুত মানে হেৰি আৰু ইয়াৰ মাছ ইমান সোৱাদ নহয়, তথাপিও আনিছোঁ যেতিয়া বনাই কৰি চাওঁ, খাম, কেনেকুৱা লাগে জনাম আপোনালোককো। ভিডিঅ'টো চাই থাকক। হেল্ল' গাইজ, মাছৰ চব্জিটো মই আপোনালোকক শ্বৰ্ট ভিডিঅ'তে দিব পাৰিম, কাৰণ মোৰ সময় হৈ গৈছে ভিডিঅ'টো আপলোড কৰিব লাগে আৰু এডিটো কৰিব লাগিব অলপ। গতিকে মাছৰ ভিডিঅ'টো, মাছ বনোৱা ভিডিঅ'টো মই আপোনালোকক শ্বৰ্ট ভিডিঅ'ত দি দিম। ঠিক আছে, মোৰ শ্বৰ্টত চেক কৰি ল'ব, শ্বৰ্টত পাই যাব। তেতিয়ালৈকে হ'ব, আজি ভিডিঅ'টো ইমানেই আছিলে আৰু বেলেগ এটা ভিডিঅ'ত আপোনাক লগ পাম। ধন্যবাদ, বাই বাই।